মানে যুগৰ চকা এতিয়া 6 হাতে কিমান 13 এবাৰ 3 পাছে কিমান এইটো লাহেকে ঘূৰাই দিলে তাৰপিছত 7 3 কিমান 10 তাৰপিছত 9 যোগ 0 9 লগত 0 কৰিলে 9 হ'ব এইটো এনেকে এইটো টকা এডিশ্যন হুইল এইটো আমাৰ শব্দৰ গঠন গতিকে আমাৰ ক আৰু আমাৰ ৰটো দিয়ে কি হয় এইটো পৰত ক ৰ ডেল্টা ত পৰত তাৰপিছত আৰু তলত নমাই দিলোঁ আমি কিছু ম ৰ ম মৰম তাৰপিছত আকৌ আমি নমাই দিলোঁ তাৰপিছত কি হ'ব স ৰ ম মৰম এনেকৈ আমি শব্দবিলাক গঠন কৰিব পাৰোঁ ইয়াত আকাৰ ইকাৰ নোহোৱা তাৰপিছত এইটো আমাৰ অসমীয়া বাৰৰ নাম আমি এনেকৈ আমি বুজাই দিছোঁ গতিকে এতিয়া ছাত্ৰ ছাত্ৰীক আমি বুজাব পাৰোঁ যে এইটো সোম মঙ্গলবাৰ বুধবাৰ বৃহস্পতিবাৰ শুক্ৰবাৰ শনিবাৰ আৰু ৰবিবাৰ এনেকৈ আমি 7 বাৰৰ অসমীয়া 7 বাৰৰ নাম আমি তেওঁলোকক উপস্থাপন কৰিব পাৰোঁ ATLMৰ দ্বাৰাই আমাৰ এই অংগী ভংগীৰ এটা কবিতা আছে অংগ প্ৰত্যেকৰ পিছত কবিতাটো এইটো আমাৰ আছে এনেকৈ গতিকে আমাৰ হাতত আছে 10টা আঙুলি আমি এনেকৈ আমি কবিতাৰে আমি তেওঁলোকক বুজাব পাৰোঁ কি 2 হাত 2 ভৰি কাম কৰি সুৰলৰি এনেকৈ আমি তেওঁলোকক ডেমনষ্ট্ৰেশ্যন দিব পাৰোঁ ছাত্ৰ ছাত্ৰীসকলক তাৰপিছত আকৌ আছে এইটো আৰু শুনিলে বিয়োগৰ ধাৰণাটো আৰু যোগ আৰু আমাৰ আছে বিয়োগ এই বিয়োগ আৰু যোগৰ ধাৰণা আমি তেওঁলোকক সংখ্যা এটা জ্ঞান দিব পাৰোঁ যেনেকৈ এটা আমাৰ 1ৰ লগত যদি যোগ 9 হয় আমাৰ তেনেকৈ এইটো গুচাই দিলে কি হ'ব 10 ঠিক তাৰপিছত আমি যদি এইটো গুচাই দিওঁ 1 যোগ 0 1 যোগ 0 হ'লে আমাৰ কিমান হ'ব 1 যোগ 0 আমাৰ 1 হ'ব 1 হ'ব এনেকৈ আমি যোগৰ ধাৰণাটো দিব পাৰোঁ তাৰপিছত যদি আমি বিয়োগৰ ধাৰণাটো যাওঁ তেওঁলোকক এনেকৈ যদি আমি এইটো 9 দিওঁ 9 এইটো আমাৰ ধৰক 2 যদি আমি এনেকৈ দিওঁ 2 1 গ'লে কিমান হ'ব আমাৰ 1 ঠিক তেনেকৈ আমি বিয়োগৰ ধাৰণাটো দিব পাৰোঁ ছাত্ৰ ছাত্ৰীৰ মাজত